হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি আমি ঘৰত যাবলৈ ওলাইছোঁ। ধান অকণমান আনিম বুলি ভাবিছোঁ। তাৰপিছত আৰু কি কৰোঁ, কি খাওঁ, কি বনাওঁ আপোনালোকক সকলোবোৰ দেখাই থাকিম। কোনফালেদি যাওঁ চাই থাকিবচোন ভিডিঅ'টো শেষলৈকে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া জোতা পিন্ধি ল'লোঁ, পামচু পিন্ধি ল'লোঁ, যাবলৈ ওলাইছোঁ। চাই থাকক। সেইফালে তেখেত ওলালে যাবলৈ, ময়ো গৈ আছোঁ পিছে পিছে। এই বেগটো লৈ লওঁ, বন্ধ কৰি দিওঁ। পাপা আছে, এতিয়াও ডাউট লাগে। পাপাৰ কাৰণে কিবা ভাত, দালি, তাৰপিছত তিতাকেৰেলা ভাজি থৈ দিছোঁ। এইটো টেম্পু আমাৰ, টেম্পুতে যাম, ধান আনিব লাগিব যে। বলক। উঠিলোঁ। আমাৰ ইফালে ৰাস্তাবোৰ মানে 4 লেন বনাই আছে, তাকে অকণমান দেখুৱালোঁ। নামো আহি পাই গ'লোঁ। এই ধান নিবৰ কাৰণে টেম্পু লৈ আহিছোঁ আৰু বাৰু নেমু নানো আৰু আমি। ধান মাৰি আছিলে আমাৰ। জীৱন কষ্ট কৰিব লাগিব আৰু খাবলৈ। আমি ঘৰত সোমালোঁ। এয়া দেখিছে ধান পাৰখিনি এনেকৈ খাই আছে। বাপৰে, আমি এইখিনি ধান নিব লাগিব। এইখিনি নহয়, এইখিনি ধানহে আমি নিব লাগিব। বস্তাত ভৰাম, কৰিম আৰু লৈছা। তোমাৰ অৱস্থা চাই অকল পিন্ধি ইয়া দেখিছে ধান ভৰোৱা কামত লাগি গ'লে। ধান ভৰোৱা কামত লাগি আছে পুৰা। কৰিবি আকৌ। মই দিম ৰ, দিয়াই নাই আৰু। এইয়া ভাত খোৱা ষ্টাৰ্ট কৰিলে। ইফালে গাহৰি পিটকা, দালি, তাৰপিছত ময়ো খাই আছোঁ বাৰু। এইয়া আমি তামোল পাণ খাই লওঁ। ভাত খোৱা হৈ গ'ল। তাৰপিছত আৰু অকণমান ধান ভৰাব আছে, ধান ভৰাব। তাৰপিছত ভৰাই যাম আৰু। তামোল খাই লওঁ। দেখিছেনে, চোতালত ধান থ'বলৈ জেগা নাই। চোতালত ধান থ'বলৈ জেগা নাই কাৰণে ক'ত থৈছোঁ মই আপোনালোকক দেখাই আছোঁ। এই লফা পাত, মই এতিয়া ছিঙিম লফা পাত। এইয়া ভিডিঅ' কৰিছোঁ। এই আমাৰ মেচিন ঘৰ, দেখিছে ৰাস্তা। মই ঘৰৰ ওচৰতে তিনিআলি আছে। এয়া চোতালত ঘৰত জেগা নাই কাৰণে মৰণা মাৰি
ইয়া চাওকচোন ধানখিনি ইয়াতে ৰাখিছে আৰু এতিয়া মানে ৰাস্তাৰ কিনাৰত ইফালে খাল আছে ইফালে টিউবৱেল পাৰি ধানটো ৰাখি থৈছে চৰাই ধান খাই আছে নেকি চাব আহিছিলোঁ নাই বাৰু এতিয়া মই ঘৰত যাওঁ ইমানেই প্ৰব্লেম হৈছে দূৰত ধানখিনি থোৱাৰ কাৰণে নহয় মুৰ্গীয়ে ধান খাইছে নেকি তাকেই মোক চাবলৈ পঠাই আছে কাৰণ ময়ে ফ্ৰী আছোঁ যে মানুহ বাকী চবেই বিজি ইয়া আহি পাই গ'লোঁ লফা পাত ছিঙি লৈ যাওঁ ঘৰৰ পৰা ইমান ধুনীয়াকৈ লাগি আছে মৰণা মাৰোঁতে মানে ধানৰ কিবাবোৰ পৰিছে ইয়াতে ছিঙি লওঁ ইমান ধুনীয়াকৈ জলকীয়াকেইটা লাগি আছে দেখি মৰমে লাগি গ'ল ছিঙিব মন যোৱা নাছিল কিন্তু ছিঙিলোঁ আৰু কেইটামান লৈ আহিলোঁ কেইটামান ছিঙি এবাৰ টেম্পুত ধান ভৰাই হৈ গ'ল ভাত খাই কৰি হ'ল গা পা ধোৱাও হ'ল যাবলৈ ওলালোঁ আৰু আহিম ৰাস্তালৈকে টেম্পুত উঠিলোঁ এতিয়া টেম্পু চলিল বাই বাই মিছ ইউ মা ৰাস্তাত ভাইটি দাদা দেউতা পেহীহঁতে ধান সোমাই আছিল ভিডিঅ' কৰা বিজি আছিলোঁ ইয়া দেখিছে আমি ঘৰত গৈ আছোঁ বেলি ডুবিব হৈছে আৰু ডকমকা টাউন পাৰ কৰিলোঁ এতিয়া আমি নিজৰ গাঁও সোমাম আৰু অকণমান চাই থাকিব ভিডিঅ'টো শেষলৈকে গাঁও সোমালোঁ আৰু ৰাস্তা পাই গাঁও ঘৰ আহি পালোঁ এয়া দেখিছে গেটটো খুলিব লাগিব ভিতৰত টেম্পুখন সোমাই দিব লাগিব কাৰণ ধান আছে ধানবোৰ নমাব লাগিব ফাইনেলি দেখিছে ইয়া হৈ গ'ল বস্তাকেইটা টেম্পুৰ পৰা নমাই তাৰপিছত এতিয়া টেম্পু ৰেডি কৰি আছে যাবলৈ ইয়া টেম্পুখন গ'ল টাটা বাই বাই ফাইনেলি ময়ো আহি পালোঁ এতিয়া লাইটবোৰ অন কৰি দিওঁ অফ হ'ল আছে হেল্ল' বন্ধু বান্ধৱীসকল এতিয়া মই ড্ৰেছ চেঞ্জ কৰি লওঁ লগতে মই ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ পুনৰ লগ পোৱা আশা থাকিল লগতে মোৰ চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই